ঔটেঙা এবিধ চিৰসেউজীয়া গুল্মজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা 15 মিটাৰ মান হয়। পাতবোৰ 15 পৰা 36 চেণ্টিমিটাৰ দীঘল আৰু সমান্তৰালভাৱে ভাঁজযুক্ত। 5টা বগা পাহিৰে আৰু অসংখ্য হালধীয়া পুংকেশৰ থাকে। ঔটেঙাটো দেখিবলৈ গোলাকাৰ আৰু হালধীয়া-সেউজীয়া বৰণৰ হয়। ঔটেঙা অসমীয়া জনজীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। ঔটেঙা মানুহে কেঁচাই বা আঞ্জা বনাই খায়। সাধাৰণতে ঔটেঙা 5টা খলপ থাকে। বহাগ-জেঠ মাহত ঔটেঙাৰ ফুল ধৰে। কোমল অৱস্থাত ভাজি খাবলৈ সোৱাদ লাগে। পুৰঠ হ'লে বা পকিলে ঔটেঙা মাছৰ লগত আঞ্জা বনাই খায়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত বুঢ়ী আইৰ সাধুত ঔ-কুঁৱৰী নামৰ এটি বিখ্যাত সাধু আছে। ঔটেঙাত ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায়, গতিকে ই চকুৰ বাবে অতি উপকাৰী। ভিটামিন চি থকাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়। ঔটেঙাৰ ভিতৰৰ জিমটো চুলিৰ বাবে উপকাৰী। মূৰৰ উফি দূৰ কৰে। অসমীয়া মানুহে ঔটেঙাৰ নানাবিধ জুতি লগা ব্যঞ্জন বনায়। তাৰ কিছুমান মাটিৰ দাইলৰ লগত ঔটেঙাৰ আঞ্জা, মচুৰ দাইল লগত ঢেকীয়া শাকৰ লগত বনাই খাব পাৰি। বহুতে ঔটেঙা সৰু সৰুকৈ কুটি নিমখ লগাই খায় আৰু আচাৰ বনাই সাঁচি থয়। বৰ্তমান ঔটেঙাৰ চাহিদা বৃদ্ধি হৈছে, গতিকে ঔটেঙা শৰীৰৰ বাবে অতি উপকাৰী। গৰমত ঔটেঙা খালে পেট ঠাণ্ডা হয় বুলি কোৱা হয়। ঔটেঙাৰ ৰস হৃদয়ৰোগীৰ বাবে উপকাৰী। ঔটেঙাই মানৱ দেহৰ স্নায়ুতন্ত্ৰ সবল কৰাৰ লগতে দেহৰ ভাগৰ আঁতৰায়। ডায়েবেটিছৰ নিয়ন্ত্ৰণত সহায় কৰে। নিম্ন ৰক্তচাপৰ বাবে অতি উপকাৰী আৰু ঔটেঙাই হজম শক্তি বৃদ্ধি কৰে।